নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ময়ো ভালে আছোঁ। আজি মই আপোনালোকক দেখাম মই বৈ থকা এযোৰ কাপোৰ ওলাইছে বৰ্তমানলৈকে। সেইযোৰ আপোনালোকক দেখাবলৈ ভাবিছোঁ। কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আহকচোন চাওঁ ভিডিঅ'টো। এইটো ইয়াৰে ব্লাউজ পিচ হয়। ব্লাউজ পিচটোত 1 মিটাৰ আছে আৰু ইয়াতে পটি থাকিব। ব্লাউজ পিচটোত বুটা দিয়া নাই। চাদৰখন চাদৰখনত এনেকৈ তলত 3 লাইন পুলি ভাঙি পেলাই ওপৰলৈ ফুলটো দি তাৰপিছত মাজত এনেকৈ ঘূৰণীয়া ঘূৰণীয়া বুটা কৰি দিয়া হৈছে। গোটেই চাদৰখনতে বুটা আছে। আৰু ইয়াৰে মেখেলাখন হ'ল এখন চাদৰ মেখেলা একেলগতে লগোৱা হৈছে। মেখেলাখনত 4 লাইন বুটা কৰি দিয়া আছে। বেছি ওপৰলৈকে দিয়া নাই আৰু বেছি হেৰেঙা কৰিও দিয়া নাই, জোখত ৰাখি দিছোঁ। আৰু ইয়াৰে ছাইড পাৰিকেইটা হৈছে এইকেইটা। ছাইড পাৰি আছে 7টা। আৰু আপোনালোকে যদি ল'ব বিচাৰে, কাপোৰ যদি পচন্দ হৈছে, তেনেহ'লে মোৰ হোৱাটছআপ নাম্বাৰটো ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰিব। আৰু লগতে ভিডিঅ'টো চাই কেনেকুৱা পালে মতামত জনাবলৈ নাপাহৰিব। ধন্যবাদ।